हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আজি বহু দিনৰ মূৰত ঘৰুৱা ব্লগ এটা বনাবলৈ লৈছো মানে আজি মোৰ কাৰণে এটা খুব স্পেশাল ডে হয় ৰব কি ডে কৈ আছো আপোনালোক আৰু কি স্পেশাল ডে হয় মোৰ কাৰণে মই আপোনালোকক কম বুলি কৈছিলো নহয় তো কৈ আছো মানে আজি হৈছে আমাৰ এনিভাৰ্সাৰী মানে 4 ইয়াৰ্স এনিভাৰ্সাৰী হয় গতিকে এনিভাৰ্সাৰী বুলি একোটো তেনেকে কৰা নাই বাৰু একেবাৰে সিম্পল হয় সিম্পল কে মানে কি আৰু ঘৰতে এনেকে এনে আৰু আমি আমাৰ দাৰ্শিল বেটা পাপাক মই আমি তিনিটাৰ মাজতে যি সেলিব্ৰেট কৰিম কিন্তু দিনত তেনেকে একো কৰা নাই বাকি কি কৰো দিনটো তেনে দেখাই থাকিম আৰু এনে সিম্পল দিন হয় তেনেকে কোনো একো সেলিব্ৰেট নাই কৰা সিম্পল দিন হয় তথাপিও মানে দিনটোত মই কি কৰো আপোনালোকক দেখাই থাকিম দে আৰু এতিয়া মই দিনত লাঞ্চ বনাইছো একেবাৰে সিম্পল লাঞ্চ ভাত বনাইছো তাৰপিছত এয়া এগ কাৰি বনাইছো আৰু বনাম পাপৰ বনাম পাপৰটো খালি খোৱাৰ সময়ত বনাম এতিয়া আমি ভাত নাখাও দেৰিকে খাম যেতিয়া খাম তেতিয়া বনাই পেলাই খাই দিম তো এয়া আমাৰ বেটা এয়া চাই আছে টিভি গাখীৰ খাই খাই টিভি চাই আছে পুৰা একদম এসি দি লৈছে লৰাই পুৰা মানে ফুল মানে এশ পুৰা ভৰি দেখিছেন না কিমান একদম এয়া বাকি বিছনাটো আৰু সদায় এনেকে উল্টা পুল্টাই কৰি থৈ দিয়ে কেতে বেটাৰ অনুগ্ৰহত মানে কেটামান বেলুন লগাইছো ৰুমটোত এয়া বেটা কি খাইছা তুমি হয় নেকি আৰু পিছবেলালৈকে যদি কিবা স্পেশাল কৰো নিশ্চয় দেখাম তেনেকুৱা কৰাৰটো একো প্ল্যানিং নাই বাৰু আজিকালি আৰু হেবিলাক মন নোযোৱা হল তথাপিও যদিহে কৰো কিবা মই নিশ্চয় দেখাম বাকি ভিডিওটো লাষ্টলৈকে চাই থাকিব আৰু এয়া হৈছে লাঞ্চ তো একেখন ঠাওতে লৈছো আৰু গুটেইবিলাক মিক্স কৰি পেলাই মই তেনেকৈ খাওঁ মই এক্সট্ৰাকে লৈ নাথাকো কাৰণ বাচনটো মই নিজেই ধুব লাগিব ন হয় নহয় তো এয়া মই কেক অৰ্ডাৰ কৰিছিলো 7th হেভেনত এয়া কেক আহি গ'ল ধুনীয়াকৈ এনে আৰু বেলেগ স্পেশাল নাই যদিও কেকটো কাটিম আৰু আমি কিটাই লগ লাগি আৰু এইটো ভিডিও যে মই তেতিয়া কৰিছিলো মানে এতিয়া পুৰা একদম বেটা আৰু তাৰ পাপাকে ধুনীয়াকৈ এনিভাৰ্সাৰী হ্যাপি এনিভাৰ্সাৰী ধুনীয়াকৈ গান গাই মানে গান বজাই থৈ দিছিলে আৰু কিন্তু মই এইটো মিউট কৰি দিছো আৰু এতিয়া আমি অলপ ওলাই যাবলৈ ওলাইছো এনে অকমান গৈ মানে ৰাস্তাৰ পৰা আহোঁগে গাড়ীত অকমান ঘূৰিম বেটাকো ঘূৰাম ওকে ইয়া মানুহজন ৰেডি হৈছে প্ৰা দৰ্শিলো ওলাব আকৌ অকল দেখালে হ'ব নেকি পাপা ওলাইছে আমাৰ বেটাৰ একদম মানে যেতিয়া হ'লে এনেকৈ মিলাই থাকে মানে মাককে বাপেককে ফটো মাৰিব লাগে ৰবা মাৰি দি আছো যাও এতিয়া আৰু এয়া মোৰ লুক এনে কেবাৰা পিন্ধিছো আৰু পুৰণা কাপোৰ পিন্ধিছো এনিভাৰ্সাৰী বুলি কোনো স্পেশাল নতুন একো নাই যাম এতিয়া ওলাই বলা আৰু এয়া আমি ওলাই আহিলো আৰু এইখিনি হৈছে আমাৰ নগাঁৱৰ কলং নদীৰ পাৰত থকা দলং এখন মানে মেইন টাউন হয় আৰু এইখিনি ধুনীয়াকৈ আই লাভ নগাঁও বুলি নতুনকৈ বনাইছে বাৰু মানে খুব বেছিকৈ ভাল লাগে বেছি দিন হোৱাই নাই এইখন বনাবলৈ আৰু শুনিব দে আমাৰ বেটা একদম গান গাই গৈ আছে একদম পুৰা আৰু আমি আহিছো এতিয়া মন্দিৰত ঘৰৰ ওচৰতে এটা শিৱ মন্দিৰ আছে তো তাত আহিছো সন্ধিয়া সময়ত ভাবিছো চাকি এগছ জ্বলাই থৈ যাওঁ গতিকে এতিয়া গৈ আছো ভিতৰলৈ আৰু এয়া ধুনীয়াকৈ ভগৱানৰ ওচৰত চাকি জ্বলাইছো মোৰ প্ৰিয় ভগৱান মহাদেৱৰ ওচৰত গৈ পেলাই ধুনীয়াকৈ চাকি জ্বলাইছো ময়ো জ্বলাইছো মানুহজনেও জ্বলাইছে তাকে আৰুনো কি কৰিব পাৰো আমি হয় নহয় যাতে আমাৰ আগন্তুক দিনবিলাক আৰু যাতে ভালদৰে পাৰ হয় তেনেকৈ আৰু ধুনীয়াকৈ আমি চাকি বন্তি জ্বলাই প্ৰে কৰিছো আৰু এইটো মন্দিৰ আমাৰ ঘৰৰ প্ৰায় ওচৰতে আছে চাওকচোন ইমান ধুনীয়াকৈ সজাই ৰাখিছে এতিয়া শাওণ মাহ চলি আছে যে বলবম চলি আছে মানে বহুত ধুনীয়াকৈ সজাই ৰাখিছে মন্দিৰৰ বেটায়ো গৈ মানে খুব বেছিকৈ ভাল পাইছে তাত পুৰা ফূৰ্তি কৰিছে ইমান ধুনীয়াকৈ সেৱা কৰি ফুৰিছে মানে অলি ইয়াত শিৱ মন্দিৰেই নহয় বেলেগ বেলেগ দুৰ্গা মা মন্দিৰ
তাৰপিছত আকৌ বজৰংবলী মন্দিৰ তেনেকৈ ধুনীয়া ৰাধা কৃষ্ণ তাৰপিছত এইবিলাক মানে চব ভগৱানে আছে গতিকে বেটাই চবতে ধুনীয়াকৈ প্ৰাৰ্থনা কৰি পেলাই ফুৰিছে আৰু মানে এই মন্দিৰটোৰ একেবাৰে পিছফালে মানে একে গাতে লাগি আছে কলং নদীটো আৰু আমি এয়া মন্দিৰৰ পৰা আহি গ'লোঁ আহি পেলাই এতিয়া আমাৰ নগাঁও টাউনৰ ভিতৰত ঘূৰি আছোঁ ইণ্ডিপেণ্ডেন্স ডে আহিছে ন এইবিলাক পুৰা ফ্লেগ এইবিলাক পুৰা দোকানবিলাকত লগাই থৈছে বা টি চাৰ্ট ড্ৰেছবিলাক তেনেকৈ আৰু এনেকৈ ভাল লাগে সন্ধিয়া সময়ত অকণমান ঘূৰি মেলি বেটা আহা বহাহি আহা দুখ পাই যাবা আৰু আমাৰ বেটা হাই কোৱা কৈ দেচোন দুটা মন্দিৰ দুটা মন্দিৰ আৰু এয়া মানুহজন গৈছে এইখন দোকানত আইচক্ৰীম ল'বলৈ আৰু কিবা কিবি ঘৰৰ বস্তু ল'বলৈ আছে তো গৈছে তাত আৰু মেইনলি আইচক্ৰীম মানে আইচক্ৰীম খাবলৈ মন গৈছে তো সুধিলে মানে ইমানো মন যোৱা নাছিলে বাৰু সুধিলে মানে আইচক্ৰীম খাব নিয়ে হ'ব দিয়া খাম তাৰপিছত বেটাইও খাম বুলি ক'লে তাকে গৈছে আইচক্ৰীম আনিবলৈ আৰু যিমান যিয়ে নহওক এনিভাৰ্চাৰী হওক কিবা হওক ঘৰৰ বস্তু লাগিলেতো ল'বই লাগিব ন তো ঘৰৰো দুই এটা বস্তু লাগে মানে তো গৈছে এখন দোকানত আমি যি লাগিলে এখন দোকানৰ পৰাই বস্তুবিলাক কিনো আৰু বেটাই এইবোৰ নকৰিবা মামা এদিন দুষ্টামি নকৰে নহয় থৈ দিয়া ওলাই নাযাবা বেটাৰ কাৰণে পাপাকে আনিছে আইচক্ৰীম লোৱা এইটো বোলে 10 টকাহে হয় নেকি এইটো 10 টকাহে আৰু এয়া সন্ধিয়া সময়ত আমি কেক কাটিছোঁ কোনো বেলেগ মানুহক মাতা নাই আমি তিনিটাই খালি কেকটো আনিছোঁ দিনতে মই অৰ্ডাৰ কৰিছিলোঁ কেকটো তাৰপিছত আমি তিনিটাই এনেকৈয়ে কাটিছোঁ আৰু কোনো মানুহ নাই মাতা যিহেতু তেনেকৈ একো বেলেগ চেলিব্ৰেট কৰাই নাই মই কৈয়ে আছোঁ কোনো ধৰণৰ তেনেকুৱা চেলিব্ৰেট নাই কৰা জাষ্ট কেক কাটিছোঁ আৰু তাৰপিছত লাঞ্চ তো তেনেকৈ চিম্পলে খালোঁ আৰু ডিনাৰটোও বনাম আৰু কিবা এটা চিকেন আনিছোঁ তো তেনেকৈ কৰিম আৰু ইমান মনো নাই বাৰু এতিয়া ইমান আগৰ নিচিনা ইচ্ছাও নাই তেনেকৈ চব বস্তুৱে চেলিব্ৰেট কৰিবৰ কাৰণে এতিয়া আৰু ল'ৰাটোৱে যিহেতু মেইন আৰু তাৰে বাৰ্থডে চাৰ্থডেবিলাক চেলিব্ৰেট কৰা যায় আৰু যেনতেন আমাৰো সেই যেনতেনেই কৰিছোঁ আৰু তেনেকৈ আৰু কেক চেক কাটি হৈ গ'ল এতিয়া মই ডিনাৰ বনাই আছোঁ দেখাইছোঁ কি কি বনাইছোঁ এয়া বনাইছোঁ ভাত তাৰপিছত ইয়াত এয়া বিন আৰু গাজৰ ভাজি বনাইছোঁ আৰু লগতে ইয়াত দালি আৰু ইয়াত চিকেন বাছ আৰু চালাড বনাম ইমানখিনি বনাইছোঁ আজি কাৰণে বাকী ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব দেই চিম্পল আৰু ঘৰত কি কি কৰিছোঁ মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এনেকৈ কালাৰটো খুব ভাল লাগে নহয় জানো গ্ৰীণ আৰু এইটো কেৰেটটো খুব ভাল লাগে মোৰ হ'লে ভাল লাগে এনেকৈ গ্ৰীণ কালাৰফুল ভেজিটেবলবিলাক আৰু এতিয়া ডিনাৰ কৰি একেবাৰে আজৰি হৈ গ'লোঁ আৰু এতিয়া বাজিছে 10:30 এতিয়া আজৰি হৈ পেলাই মই বহি আছোঁ এতিয়া আমাৰ বেটাক খুৱাম মই সি এতিয়ালৈকে খোৱা নাই বাৰু দেৰি হৈছে তথাপি খোৱা নাই সি এতিয়ালৈকে তাক মই খুৱাম তাৰপিছত আমিও শুই যাম গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে মই আজি দিনটোত কিনো কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে মোৰ চেনেলত আপুনি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব দেই গতিকে আজিলৈ আহিছোঁ বাই